হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগ সকলো নিশ্চয় আপোনালোকৰ খবৰ ভাল মোৰো ভাল মানে আজি গৈ আছোঁ মানে গুৱাহাটী মানে মই মোৰ মাৰ্চেছলৈকে যাই আছোঁ গুৱাহাটী মানে বামুণীমৰা টু গুৱাহাটী মানে ৰাইড কৰিম এটা সৰু সুৰাকৈ সেইকাৰণে মানে গৈ আছোঁ মানে ৰাতিয়ে মানে চব আৰু মানে পুৱাই হোৱাই নাই চাৰিওফালে মানে অন্ধকাৰ আপোনাৰ মই স্পিড ঢালিছিলোঁ মই 4টা বজাত যাওঁ কিন্তু নহ'ল 4টা 15 মই ওলাই দিছোঁ চাওক কেনেকুৱা বেয়া অন্ধকাৰ এতিয়ালৈকে পোৱা হোৱাই নাই মানে ভাবিলোঁ বহুত দিন ধৰি মানে ৰাইড কৰা নাই সেইকাৰণে মানে ৰাইড কৰি দিওঁ সেইকাৰণে এটা ৰাইড কৰি দিলোঁ সৰু সুৰাকৈ ভিডিঅ'টো ভালদৰে চাই থাকক কেনেকৈ যাই আছোঁ গুৱাহাটী ৰাইড কৰি চাইকেল লৈ বহুত ত' মানে এতিয়া মানে পোৱা হৈ গ'ল আপোনালোকে চাওক মানে পোৱা হৈ গৈছে আৰু এতিয়ালৈকে চুজমা উঠা নাই কিন্তু পোৱা হৈ গৈছে মানে ছানগ্লাছ লগাইছোঁ মানে সেই পোকা যায় আৰু কুকুৰো আছে নহয় সেইবিলাক যায় মানে সৰু সৰু সেইকাৰণে মানে ছানগ্লাছটো লগাই লৈছোঁ মানে গুৱাহাটী গৈ আছোঁ মানে বহুত ভাল ভিডিঅ' পাব একেবাৰে ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকক লাগে তেনেহ'লে এইটো ভিডিঅ'ৰ কমেণ্টত জনাই দিব যদি ডেইলি ব্লগ লাগে গুৱাহাটী যাই কিনে আৰু মই কমিউনিটি পোষ্ট কৰিছোঁ এটা যদি মোৰ ফালৰ পৰা কিবা জানিব লগা ইচ্ছা আছে আপোনালোকৰ তেনেহ'লে সেই কমিউনিটি পোষ্টত কমেণ্ট কৰিব পাৰে সেইটোৰ মই ৰিজাল্ট দিম আপোনাৰ মানে প্ৰশ্নৰ এনচাৰ ভিডিঅ'ৰ সৈতে দিব চেষ্টা কৰিম তো গাইজ চাওক আপোনালোকে মানে পুৱাই মানে আসাম পুলিচৰ চাকৰি কৰাৰ কাৰণে মানে দৌৰি আছে মানে কি ক'ম আৰু মানে বহুত চেলুট মানে ধৰি আছে আসাম পুলিচৰ চাকৰি কৰাৰ কাৰণে চাওক কেনেদৰে দৌৰি আছে দেখাই দি আছোঁ আপোনালোকক আৰু ভালদৰে সেই দোস্ত মানে মোৰ ৰাইডৰ মানে লক্ষ্যস্থানটো হৈছে মানে মই জালুকবাৰী যামেই মানে মেইন লোকেশ্যন সেইটোৱেই মানে জালুকবাৰী যাব লাগিব মই সেইটোৱেই লোকেশ্যন তো গাইজ মানে পুলিচে ৰখাই মানে মোৰ মানে চাইকেলখন চলাই চাওঁ মানে গিয়াৰৱালা চাইকেল সেইকাৰণে মানে পুলিচে ৰখাই মানে মোৰ চাইকেলখন চলাই আছে চাওক কেনেকৈ চলাই আছে ছাৰে আপোনালোকৰ ফুটেজখন দেখাই দি আছোঁ ভিডিঅ' ফুটেজখন চাই থাকক ভিডিঅ' ছাৰ চাইকেলখন চলাই কেনে লাগিল চাইকেলখন চলাই কেনে লাগিল বঢ়িয়া লাগে বঢ়িয়া লাগিছে চাইকেল বহুত দিন চলোৱা নাই ভাই তো গাইজ মানে আৰু এজন পুলিচ ছাৰে মানে চাইকেল চলাইছে চাওক মানে আৰু এজন পুলিচ ছাৰে চলাই আছে মানে মোৰ চাইকেল বোলে বহুত ভাল লাগিছে সিহঁতৰ সেইকাৰণে চলাই আছে দিয়ক ছাৰ আপোনাৰ কেনে লাগিল চাইকেলখন চলাই কিনে ভাল লাগিছে দোস্ত মানে ইমান গৰমৰ মাজত মানে সৰিয়হৰ ৰস খাই আছোঁ মানে দাদাই দিলে আৰু খাই আছোঁ চাওক খাই আছোঁ সেই দোস্ত মানে আহি মানে পাই গৈছোঁ মানে শৰাইঘাট দলং মানে চাব পাৰে চাওক শৰাইঘাট দলং সন্মুখত চাওক মানে আহি পায়ে গৈছোঁ মানে বহুত ভাগৰ লাগি আছে মানে চাওক মানে ঘাম পচিনা ওলাই আছে মানে বেয়া দেখাই গৈ আছে মানে মোক সেইবিলাক ইগন'ৰ কৰক মানে চাওক মানে মোৰ সন্মুখত আছে শৰাইঘাট দলং চাওক তেনেহ'লে বলক শৰাইঘাট দলংখনলৈ যাওঁ না কি বলক সেই দোস্ত চাওক মানে আহি পৰিছোঁ আৰু চাওক মানে শৰাইঘাট দলঙত আহি পৰিছোঁ চাওক চাই লওক ভালদৰে চাওক মানে মই ড্ৰাইভৰ মানে ফাৰ্ষ্ট টাইম মই চাইকেল লৈ আহিছোঁ মানে গুৱাহাটীত আৰু মানে শৰাইঘাট দলঙৰ ওপৰতে মানে গৈ আছোঁ মানে ফাৰ্ষ্ট টাইম মোৰ লাইফৰ চাওক ফাইনেলি আহি পৰিছোঁ শৰাইঘাট দলঙত হয়তো সৌখন হৈছে মানে নতুন শৰাইঘাট ব্ৰিজ সেইখন নতুন আৰু এইখন হ'ল পুৰণি চাওক চাই যাওক মই দেখাই দি আছোঁ हम हैं हजारों में
अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी। হে দোস্ত ফাইনালি মানে শৰাইঘাট দলঙত আহিছোঁ মানে চাওক মানে মাজতে থিয় হৈ আছোঁ আৰু ভিডিঅ' বনাই আছোঁ গাইজ চাওক বম বম কিমান কি ক'ম আৰু চাওক গাইজ মানে এই নদীত মানে পানী জাহাজ আছে চাওক থৈ দিয়া আছে পানী জাহাজ থৈ দিয়া আছে চাওক এই হৈছে মোৰ মাৰ্চিডিজ গাইজ এই হৈছে মোৰ মাৰ্চিডিজ তেনেহ'লে বলক গাইজ যাত্ৰাখন আকৌ ষ্টাৰ্ট কৰোঁ আৰু শৰাইঘাট দলংখন আপোনালোকক দেখাই থাকোঁ না কি দোস্ত তেনেহ'লে বলক बहकी सभी जुबां है। আৰু মানে এতিয়া গুৱাহাটীৰ মানে জালুকবাৰীখন আমি দেখোঁ আমি আৰু ৰহিমদা আহিছোঁ কি খবৰ ভাল আৰু তোমাৰ ভাল আহিলা আৰু গুৱাহাটী অঁ আহিলোঁ চাইকেল লৈ ব'লা মানে এতিয়া অভ্ৰেছৰ পৰা দেখুৱাম গোটেই জালুকবাৰীখন কেনেকুৱা দেখা যায় আপোনালোকে চাবলৈ চেষ্টা কৰক পুৰা একদম উৰাই আল্লাহ অ'কে অ'কে চাওক তেনেহ'লে অ' গাইজ চাই লওক এইটো কি দেখা পালোঁ এই ৰহিমদা এইটো কি দেখা পালোঁ এইটো তোমাৰ বৰপেটাটো স্মৃতি যে আছে হয় তাৰে যিটো মানে এটা পাৰ্ক বনোৱা হৈছে এইটো হয় অঁ যাবা নেকি যাম এইখিনি আছিল বৰপেটাৰ ডংৰাৰ পৰা গুৱাহাটীৰ জালুকবাৰীলৈ আহি পাইছোঁ আৰু মানে আগত যে দুটামান এপিছ'ড দিছোঁ সেই দুটা মানে জালুকবাৰী পোৱা নাছিলোঁ তাৰ আগতে মানে ভিডিঅ' বনাই আছিলোঁ মানে বশিষ্ঠ চাৰিআলি সেইপিনেদি আহি আছিলোঁ মানে মোৰ লক্ষ্য আছিল যে মই জালুকবাৰী যামে মানে তাতে মোৰ লক্ষ্যস্থান আছিল তো আহি পালোঁ আৰু এতিয়াৰ পৰা মানে আৰু পাব আৰু ভিডিঅ' এপিছ'ড হিচাপে তেনেহ'লে থাকক আৰু যদি মোৰ ভিডিঅ' নতুনকৈ দেখি আছে মোৰ ভিডিঅ'টো নতুনকৈ দেখি আছে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ধন্যবাদ দিয়ক আৰু এপিছ'ড হিচাপে ভিডিঅ' পাব ধন্যবাদ